নমস্কাৰ, মোৰ নাম শ্ৰীঅংগনা কলিতা। তো মই আজিৰ পৰা মোৰ প্ৰথমটো ভিডিঅ' মই ফাৰ্ষ্ট ইউটিউবত মানে কৰাৰ ইচ্ছা। তো মই আজিৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ। তো অলপ চাওঁ কি কৰিছে মোৰ ঘৰত। অলপ চাওঁ আমাৰ আইতাই কি কৰিছে। আমাৰ আইতাই খাইছে ভাত। আইতা ভাত খাইছা? গৈছে তো বা বনাই আছে আজি মাছৰ আঞ্জা। চাওঁ আহকচোন কি বনাইছে মাইনু বা কি বনাইছা? মাছ বনাই আছে আজি। কিহেৰে? সৰিয়হ বা সৰিয়হৰ আঞ্জা দেখাই যাওঁ, আপোনালোকে চাই যাব দেই। কি গৰম বাপৰে। মাইনু বাই আকৌ মোৰ হুলিয়া চেঞ্জ হৈ গ'ল মানে গৰমতে। আচ্ছা পিঁয়াজ কাটি আছে। সৰিয়হ, আদা, নহৰু আৰু বিলাহী এইখিনি মিক্সিত পূৰা একদম গ্ৰাইণ্ড কৰি লওঁ। আৰু এইটো হৈছে কচ মাছ। মোৰে গৰম লাগিছে নে চবৰে গৰম লাগিছে ভাই? কি গৰম। আমি দেখাই যাম আজি মাইনু বাই বনাব। পিছত কুনিতা তই কিন্তু সৰিয়হ আমাৰ মিক্সিত মাৰি হৈ গ'ল। এতিয়া বিলাহী দিম। আচ্ছা বিলাহী মাইনু বাই দেখুৱাই যাব একেবাৰে মাছ কেনেকৈ বনাব। কি ধৰণে দে কিतना সাৰা ইतना বাপৰে ইমান জলকীয়া খালে হৈছে। এতিয়া এইখিনি মিক্সিত মাৰিব মাইনু বাই। নাজানো নহয়, মই বনাবই নাজানো। মই বাৰু বনোৱা নাই আজি ফাৰ্ষ্ট টাইম। এই মাছ কচ মাছ মোৰ ফাৰ্ষ্ট ব্লগ মানে মোৰ ফাৰ্ষ্ট ভিডিঅ' বুলি কিবা অলপ কিবা মানে কৰি গ'লে হ'ল আৰু ভালদৰে। কেমেৰাটো ইয়াতে আছিলে। কেৰাহী বহাই দিছে। বিলাহী মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। বইল কৰিম মানে ফ্ৰাই কৰা নাযাব, বইল কৰি দিম। Cheers to Sai lovers. মাইনু বা ক'ৰ পৰা আহিল? ক'ৰ পৰা আহিলি বা কি পাৰ্চেল ঐ? মাছ বনাই থাকোঁতে ফোন আহিল। মাইনু বাৰ আহিছে কিবা পাৰ্চেল। চাহ নাখাওঁ। মই ভাল পাওঁ। মোৰ এইখিনি টাইম হ'ল মোৰ চাহ খোৱা টাইম। ভিডিঅ'টোৰ লগতে আনবক্সিং ভিডিঅ'ও হৈ গ'ল লগতে। কিবা আছে আমি পাৰ্চেলটো আনবক্সিং কৰি আছোঁ। আপোনালোকৰ ভাগ্য। ভিডিঅ' কৰি থাকোঁতেই পাৰ্চেল আহি গ'ল আৰু লগতে আনবক্সিং ভিডিঅ'ও হৈ গ'ল। চাহ
मछली तैयार पेहाৰৰ আঞ্জা আমাৰ খৰচ দিয়ে লাগবে কিন্তু মাইনু বাইক কৰিব টেষ্ট কেনে লাগিছে নিজে বনোৱা বস্তু মুকো দিয়া নাই ৰে আমি মোৰ ৰাতিপুৱা ভাত খোৱা নাই যা লাগি আছে এইটো মাছৰ আঞ্জা আৰু কি লৈছে বেঙেনা ভাজি ভাত কেৰেলা ভাজি ভাল হৈছে নেকি বাহ নিজে বনাই নিজে তাৰিফ আমি খালি কবি কেনেকুৱা লাগে আচ্ছা বাৰু মই খাই চাম আৰু এইটো চাওক পাৰ্চেলটো আজি আহিছে সজাই থ'লে মাইনু বাই দেই কি ধুনীয়া লাগিছে ক'ৰ পৰা লৈছে ক অনলাইন আচ্ছা অনলাইন চাওক তো ময়ো ল'লোঁ ভাত আৰু মাইনু বাই বনোৱা আঞ্জা মই এতিয়া কম খাই কেনেকুৱা লাগিছে যিহেতু তাই বনাইছে মই কম খাই কেনেকুৱা লাগিছে ন ফাৰ্ষ্ট টাইম নেকি বইল মাছ ন নহয় এনেকুৱা কচ মাছ হ'লে বনাই নাই অঁ মই হোষ্টেলত থাকোঁ যিহেতু মই খাব নাপাওঁ এনেকুৱা পেহাৰৰ আঞ্জা আৰু বইল মাছ কচ মাছ মই খাব নাপাওঁ ঘৰত আহিলে খাব পাওঁ ভাল বনাইছে মাইনু বাই মই নিজে বনাইছোঁ কিন্তু খাই টেষ্টি মাইনু বাই লৈ গ'ল মোৰ ফালৰ পৰা কেমেৰাটো কিন্তু হয় ভাল বনাইছে দেই মাইনু বাই ভাল খাই ভাল লাগিছে জানো বনাব তো আমাৰ ভাত খাই হৈ গ'ল এতিয়া আমি চাই আছোঁ টিভি মাইনু বা আৰু মই চাই আছোঁ টিভি তো আজি এই ব্লগটো এইখিনিতে সমাপ্ত কৰিব খুজিছোঁ মোৰ প্ৰথমটো ব্লগ আশা কৰোঁ আপোনালোকে যাতে মোক আগুৱাই লৈ যায় এনেদৰে মৰম কৰি আকৌ আগুৱাই লৈ যায় মই যাতে আকৌ ভাল ভাল ভিডিঅ' কৰি আপোনালোকক দেখাব পাৰোঁ তাকে কামনা কৰিছোঁ কিবা কবি এয়াই ফাৰ্ষ্ট টাইম তাই কৰিছে তাই মানে আমি দুজনী একেলগে কৰিম তো আপোনালোকে আগুৱাই যাবলৈ মানে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আমাৰ নতুনকৈ আজি ষ্টাৰ্ট কৰিছে এয়াই বাই বাই তো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো তাকে কামনা কৰিছোঁ ধন্যবাদ বাই বাই